বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা। ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিত ওদালগুৰি আৰু ভেৰগাঁও মহকুমাত ভোট গণনা আৰম্ভ হ'ব। ৰাতিপুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভোট গণনাত পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্দৰ্ভত ভেৰগাঁও মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মই সাংবাদিকক কয়। আমাৰ কাউণ্টিঙৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন লাগে আমি মানে প্ৰায় 99.9% আমি কমপ্লিট কৰিছোঁ। আমি এতিয়া ৰিভিউ কৰি আছোঁ ক'ত বা কিবা থাকি আছে নেকি। তো আমাৰ কাউণ্টিং মানে 5টা সমষ্টি আছে। 5টা সমষ্টিৰ আমাৰ কাউণ্টিং চলিব, কণ্টিনিউৱাছলি এইটো চলি থাকিব। আৰু আমাৰ সেই ছিকিউৰিটিৰ সেইকাৰণে আমি ছিকিউৰিটি টাইট মানে কৰা হৈছে। আমাৰ 3 টায়াৰ ছিষ্টেমত হ'ব, মানে 3টা মানে কলপীয়া হ'ব। আৰু সেই 3টা কলপীয়া ছিষ্টেমত আমি মানে এইটো ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰা হৈছে। আৰু সেই লৈ মানে আমি কেণ্ডিডেট সকলকো এজেণ্টসকলকো আমি জনাইছোঁ যে সেই হ'ব। আৰু উইদাউট মানে ভেলিড ডকুমেণ্টছ আইডেণ্টিটি কাৰ্ড কোনো মানুহে সোমাব নোৱাৰিব। আৰু মানে সেই ফাৰ্ষ্ট মানে যিটো মানে এণ্ট্ৰি পইণ্টত কিছুমান মানুহে সোমাব পাৰিব, আৰু ছেকেণ্ডৰ পৰা সেইটো মানে আৰু মানে শ্বৰ্টিং কৰা হ'ব কোন সোমাব পাৰে। এইখিনি আমাৰ মানে ছিকিউৰিটি ছেটিংটো আছে, কৰা হৈছে। আৰু আমি কাউণ্টিংটো আমাৰ 8 বজাৰ পৰা আৰম্ভ হ'ব। প্ৰথমে পষ্টেল বেলটটো কাউণ্টিং হ'ব, তাৰপিছত আমি কণ্টিনিউ কৰি থাকিম। মানে ইয়াত মানে কোনো ৰেষ্ট নাই। সেইখিনি আমাৰ প্ৰস্তুতি মানে চলাই আছে। 31 কেৰাবাৰীৰ কাৰণে 10টা আছে, 32 ভেৰগাঁও কাৰণে 10টা, 33 নন এছএফৰ কাৰণে 8টা টেবুল, 34 কালিংদুৱাৰৰ কাৰণে 12টা, আৰু 35 মৰিগাঁৱৰ কাৰণেতো 12টা। গতিকে 12টা 2টা আছে, 10টা 2টা, আৰু 8টা এটা আছে। কাউণ্টিঙৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু সেইটো ৰাউণ্ড ৱাইজ যিখিনি ওলাই আহিব এইটো আপোনালোকক ডিষ্ট্ৰিবিউশ্যন কৰা যাব। তাতে আমি মিডিয়া ইনচাৰ্জ আমাৰ নিৰ্মল শৰ্মাক মানে দিয়া হৈছে। তেখেতসকলে আপোনাৰ লগত লিয়াইজ কৰিব। যিখিনি ভিতৰৰ পৰা আমি অবজাৰভাৰ চুই কৰাৰ পিছত যিখিনি আহিব এইটো জেৰক্স কপি হিচাপে আপোনালোকক দিয়া যাব। ভিডিঅ' সেই বাহিৰত মানে এটা দিয়া যাব, চাব পাৰিব। হয়। আৰু তাৰ বাহিৰেও আমাৰ ভিডিঅ'গ্ৰাফী থাকিব।